বাংলাদেশী নাগৰিকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। এই বাংলাদেশী যুৱকজনৰ নাম মাছুদ আহমেদ। এই ভয়াৱহ তথ্য পোহৰলৈ আহিছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত পূবগল গাঁৱত। ঘটনাৰ বিৱৰণ মতে যোৱা বহু বছৰ পূৰ্বে তেওঁ ৰহস্যজনকভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেওঁ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত পূবগল গাঁৱৰ আইনুদ্দিনৰ ঘৰত আশ্ৰয় লৈছিল আৰু আইনুদ্দিনক পিতা হিচাপে দেখুৱাই অবৈধভাৱে আদায় কৰিছিল ভাৰতীয় জন্মৰ প্ৰমাণ পত্ৰ। ছেলেটা আপনার কিটা লাগে? আমি তোমার আমার মামুদের বাড়িতে এসে দিয়েছি। কত বছর হয়েছে পালছেন? আমি মাত্র 3 দিন পালিয়েছি আর বড়াই দরবারে পুড়িয়ে বাগাই নেবার কারণে চাপ দেওয়ার কারণে বাচ্চা যদি আনাত লাগে জিনিসপত্র কোন বকরাই? ও বকরাই আপনার 9 বছরের মতো পাইছি। কোন জায়গাতে পাইছিল তারে? আমার বাড়ির রাস্তা তার অরিজিনাল ঘর জানা গেছে না? আপনি রাস্তাত পাইও পালছেন? আমার তার অরিজিনাল ঘর এখনো জানা গেছে না? আপনার ছোট থেকে তারও বাংলাদেশৰ চট্টগ্ৰাম জিলাৰ ভাৱনাখন থানাৰ নৰসিংনগৰ গাঁও ফাদিহাৰকান্দি অঞ্চল পিতা খুচিদ আহমেদৰে পুত্ৰ কোনো ৰহস্যজনকভাৱে ইয়াক বাহৰ পাতিছিল আৰু ইয়াক লৈ যথেষ্ট সন্দেহ প্ৰকাশ কৰিছে কেন্দ্ৰ আৰু অসম আৰক্ষী বিষয়াসকলে। বাংলাদেশৰ পৰা ভাৰতত আহি বিলাবহুল জীৱন অতিবাহিত কৰা এই যুৱকৰ পৰা তদন্তকাৰী দলে এখন AS 105345 মাৰুতি ভেন গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে। বাসা কোন জায়গাতে? বাংলাদেশ নি এখানে? আমি 9 বছর বয়সে আইছি। কিন্তু জানি না আইছি ইন্ডিয়া বাংলাদেশ না আমি আইছি থাকতেছি। এখানে কই থাকছো? আয়া আমি মিজোরামে কাজ করছি। ছোটবেলা এখানে আটি আইছি না, তখন আমার মানবতার খাতিরে আমার ফালিছে। আচ্ছা, মানবতার খাতিরে আঙ্কেল এম বানিয়ে দিছে। সৰুতে আছিলে সি অলপমান হেৰিতে, আজি 7-8 বছৰ সি এই পূৰ্বগুল আমাৰ পথাৰকান্দি থানাৰ পূৰ্বগুলৰ এজন মানুহৰ ঘৰত আইনুদ্দিনৰ ঘৰত তেখেতে থাকি তাতে থকাৰ পিছত এতিয়া কিহত কেনেকৈ লিংক লাগিলে, এতিয়া তেওঁৰ মানে যিটো ষ্টাইলত থাকে একদম এষ্ট্ৰেটিক ষ্টাইল, একদম বহুত একদম কিবা যে হাই পাৱাৰফুল মানুহ চেণ্টাৰ থাকে। পিছত বিভিন্ন কথাত পমখেদি গম পোৱা গ'ল যে তেওঁ বাংলাদেশী। যোৱাকালি তেওঁক আজি নিশা তেওঁক ধৰা হয়। ধৰাৰ পিছত বিভিন্ন ইণ্টাৰেকশ্যন কৰাৰ পিছত তেওঁ গম পোৱা গ'ল যে তেওঁৰ বাংলাদেশৰ বামুণবাৰীৰ ঘৰ, আৰু এতিয়াও এই ইণ্টাৰেকশ্যন চলাই থকা হৈছে। কিছুমান আমি আৰু তেওঁৰ ঘৰ এতিয়া তেওঁ শিলচৰৰ এটা ভাল এটা ঘৰ এটা ভাড়া লৈ এটা বিলাসীতাৰে আছিলে, যিটো নেকি এতিয়া তলা মৰা আছে। তাক আমি সেই ঠাইলৈ গৈ পেলাই চোৱা চিতা কৰা হ'ব। তাত যদি কিবা নথি পত্ৰ ওলায় বা কিবা অন্য হেৰি বস্তু ওলায় আমি এইটো চাই ল'ম। আৰু এতিয়ালৈকে তেওঁৰ ক'ত কেনেকৈ যোগসূত্ৰ আছে, তেওঁৰ মোবাইল চোবাইলবিলাক আমি ভালকৈ চালে আমি জানিব পাৰিম। আৰু আমাৰ এই বৰ্তমান এইখিনিয়ে যে তেওঁ এজন খাটাং বাংলাদেশী হয় আৰু তেওঁ মানে বামুণবাৰীয়া থানাৰ অন্তৰ্গত বাংলাদেশৰ। আপুনি কি ভাবে যে প্ৰাথমিক তদন্তে ওলাইছে নেকি কিবা তেওঁ আতংকবাদী বা উগ্ৰপন্থীৰ লগত জড়িত কিবা আছে? এতিয়ালৈকে আমি হেৰি কৰা নাই, কিন্তু বাংলাদেশীবিলাক সচৰাচৰ যিবিলাক বাংলাদেশী আহে কামৰ কাৰণে হওক বা এই কিবা ইফালে, তেওঁলোকে ল' প্ৰফাইল এটা মেইনটেইন কৰি থাকে। কিন্তু ইয়াৰ যিটো ষ্টাইল যিটো হেৰি থাকে, সি অলপ হাই প্ৰফাইল টাইপৰ থাকে। গতিকে সেইফালৰ পৰা আমি অলপ সন্দেহ কৰিছোঁ যে সি আৰু অন্য কিবা কাৰোবাৰ লগত যোগাযোগ কিবা আছে নেকি। এইটোৰ কাৰণে আমি অলপ আৰু ভালকৈ আমাৰ সোধ পোছৰ দৰকাৰ আছে, আৰু আমি তাক ভালকৈ ইণ্টাৰেকশ্যন কৰিলে আমি আটাইখিনি